যি সময়ত পাট মুগা উৎপাদন কমি আহিছে ঠিক সেই সময়তে যোৰহাট কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত তিতাবৰ ৰেশম মহাবিদ্যালয়ৰ 7 গৰাকী ছাত্ৰীৰ ব্যতিক্ৰমী আৰু প্ৰশংসনীয় পদক্ষেপ চাওক এই প্ৰতিবেদন। যি সময়ত পাট মুগা উৎপাদন কমি আহিছে তেনে সময়ত যোৰহাট কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত তিতাবৰ ৰেশম মহাবিদ্যালয়ৰ 7 গৰাকী ছাত্ৰীৰ ব্যতিক্ৰমী পদক্ষেপ। গোলাঘাট জিলাৰ নুনিপলুৰ কাৰণে বিখ্যাত খুমটাৰ সমীপৱৰ্তী ৰঙাগড়ত এটা ৰেশম তথ্য কেন্দ্ৰ মুকলি কৰে 7 গৰাকী অধ্যয়নৰত ছাত্ৰীয়ে। অসম কৃষি বিশ্ববিদ্যালয়ৰ গ্ৰাম্য ৰেশম মহাবিদ্যালয়ৰ 4ৰ্থ বৰ্ষৰ 7 গৰাকী ছাত্ৰীৰ পৰিচালনাত অগ্ৰণী নুনি আৰু এৰিপালক মুগুৰিদাসৰ বাসগৃহত তথ্য কেন্দ্ৰ স্থাপন কৰা হয়। তথ্য কেন্দ্ৰটো উন্মোচন কৰে কুঁহিয়াৰ গৱেষণা কেন্দ্ৰ বুহালিকচনৰ মুখ্য বিজ্ঞানী ডক্টৰ বিজ্ঞান চন্দ্ৰ বৰদলৈয়ে। এই ৰেশম তথ্য কেন্দ্ৰত টছৰ পলুৰ জীৱন চক্ৰ, আইষ্টাৰ কাঠফুলৰ কৃষি পদ্ধতি, কেঁচুসাৰ প্ৰস্তুত প্ৰণালী, হাঁহ কুকুৰা পালন, পলুৰ বিভিন্ন বেমাৰ আৰু ইয়াৰ প্ৰতিকাৰ, পলু মলৰ পৰা পচন সাৰ প্ৰস্তুত প্ৰণালী আদিৰ বিষয়ে কৃষকসকলক জ্ঞাত কৰাৰ ব্যৱস্থা কৰিছে। বহুত ভাল লাগিছে কাৰণ কিয় এই মানুহখিনিৰ কাৰণে এই গাঁৱৰ মানুহখিনিৰ কাৰণে যিহেতু আমি এইটো মুকলি কৰিছোঁ তেওঁলোকৰ কাৰণে কিবা এটা কৰিব পাৰিছোঁ সেইকাৰণে যথেষ্ট আমাৰ ভাল লাগিছে আৰু আমি আশা কৰিম যে তেওঁলোকৰ যিখিনি সমস্যা সেইখিনি আমি সমাধান কৰিব পাৰিম আৰু আমাৰ নৱপ্ৰজন্মৰ বহুত উদ্যমী যুৱক যুৱতী এনেকুৱা আছে যিয়ে এই শিল্পটিক আগুৱাই নিব বিশ্ব দৰবাৰত আগুৱাই নিয়াৰ বাবে যৎপৰোনাস্তি চেষ্টা কৰি আছে। খালি তেওঁলোকক কিছু সাহায্যৰ প্ৰয়োজন, কিছু চৰকাৰৰ ফালৰ পৰা যি পুঁজিৰ প্ৰয়োজন সেয়া নোপোৱাৰ বাবে সেই শিল্পটো তেওঁলোকৰ যিখিনি কাম কৰি গৈছে সেইখিনি হয়তো সমাজতে আহিব পৰা নাই। কিন্তু মই ভাবোঁ যে আমাৰ এই তথ্য কেন্দ্ৰটোৰ জৰিয়তে যদি আমি এই গাঁওখনৰ মানুহক সজাগ কৰিব পাৰোঁ, গতিকে আমি বিভিন্ন ঠাইত যদি তেনেকৈ আমাৰ নিচিনা আৰু উদ্যমী মানুহ বা যোনে কৰিব খোজে ওলাই আহে তেতিয়াহ'লে এই শিল্প কেতিয়াও এক ইতিহাস নহয়, ই সদায় অসমৰ হৈ আছিল আৰু সদায় জিলিকি থাকিব। অন্যহাতে ছাত্ৰীসকলে ৰটাৰী মাউণ্টেন্স, ভাৰ্টিকেল গাৰ্ডেনিং, মাটিৰ তৰপ, মাছ, গাহৰি আদিৰ বিষয়ে কৃষকসকলক অৱগত কৰাৰ প্ৰয়াস কৰিছে। আজি আমি এই ৰঙাগড়া অঞ্চলত গ্ৰাম্য ৰেশম কৰ্ম অভিজ্ঞতা আঁচনিৰ অধীনত এটা তথ্য কেন্দ্ৰ মুকলি কৰিছোঁ। এই তথ্য কেন্দ্ৰটো খোলাৰ মূল উদ্দেশ্য এয়াই যে যিহেতু আমি জানো যে অসম ৰেশম শিল্পৰ বাবে বিখ্যাত হয়, এই ৰেশম শিল্পই অসমৰ অৰ্থনীতিত বিশেষ এটা ভূমিকা পালন কৰি আছে আৰু আমি এই তথ্য কেন্দ্ৰটি আমাৰ কৃষকসকলৰ সুবিধাৰ্থে খুলিছোঁ। তেওঁলোকৰ মাজত যাতে আমি সজাগতা আনিব পাৰোঁ ৰেশম শিল্পৰ বিষয়ে, সেইকাৰণে আমি তথ্য কেন্দ্ৰটো খুলিছোঁ আৰু তেওঁলোকৰ বিভিন্ন কৃষি সম্বন্ধীয় বা ৰেশম সম্বন্ধীয় যিখিনি সমস্যা আছে সেইখিনি সমস্যা আমি সমাধান কৰিবলৈ চেষ্টা কৰিম আৰু আমি আশা কৰিছোঁ এই তথ্য কেন্দ্ৰটিৰ দ্বাৰা তেওঁলোক উপকৃত হ'ব। অতি ভিতৰুৱা অঞ্চলৰ লোকসকলক পাট আৰু মুগা পলু উৎপাদনৰ ক্ষেত্ৰত সকলো ধৰণৰ সহায় সহযোগিতা আগবঢ়াব ছাত্ৰীকেইগৰাকীয়ে। নতুন প্ৰজন্মৰ ছাত্ৰীসকলৰ চৰকাৰলৈ অনুৰোধ, মুগা আৰু এৰী উৎপাদন যাতে বৃদ্ধি কৰিব পাৰে তাৰ ব্যৱস্থা গ্ৰহণ কৰক। আজি আমি অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনৰ ৰেশম মহাবিদ্যালয়ৰ যিসকল ছাত্ৰী ইয়াত তেওঁলোকৰ 4ৰ্থ বৰ্ষৰ কৰ্ম অভিজ্ঞতা আঁচনিৰ জৰিয়তে যি ৰঙাগড় অঞ্চলত আছে, আমি আজি ইয়াতে এটা কৃষি প্ৰযুক্তি তথ্য কেন্দ্ৰ এটা উদ্বোধন কৰিছোঁ। আৰু এই কৃষি প্ৰযুক্তি তথ্যটোৰ মূল কথাটো হৈছে কি যে আমাৰ অসম কৃষি বিশ্ববিদ্যালয় আৰু তাৰ অধীনত থকা ৰেশম মহাবিদ্যালয়ত যিবিলাক প্ৰযুক্তি কৌশল ইতিমধ্যে আৱিষ্কাৰ কৰা হৈছে সেই প্ৰযুক্তি কৌশলবিলাক আমি ইয়াত আমাৰ এই অঞ্চলৰ কৃষক ৰাইজে বা ৰেশম শিল্পৰ লগত যিবিলাক জড়িত আছে সেইসকলে যাতে পায়, তেওঁলোকৰ যিবিলাক সমস্যা থাকে সেই সমস্যাবিলাকৰ লগত আমাৰ ছাত্ৰ ছাত্ৰীসকলে আলোচনা বিলোচনাৰ জৰিয়তে যাতে সমাধান কৰিব পাৰে আৰু ভৱিষ্যতে তেখেতসকলে যাতে এই কৰ্মৰ যোগেদি এই অঞ্চলটোৰ কাৰণে অৰ্থসামাজিক দিশতে আদি কৰি গোটেই সকলোবিলাক যিবিলাক সমস্যা আমাৰ কৃষক ৰাইজৰ থাকে সেইখিনি যাতে যোগাযোগ ৰক্ষা কৰি যাতে আগলৈকে উন্নতি সাধনত আগবাঢ়িব পাৰে সেইটো এটা আমি ইয়াত দৃষ্টি ৰাখিছোঁ। আৰু ইয়াৰ জৰিয়তে এই ছাত্ৰ ছাত্ৰীসকলৰ জৰিয়তে এই অঞ্চলৰ কৃষক ৰাইজ আৰু অন্যান্য বাসিন্দাসকলে
অসম কৃষি বিশ্ববিদ্যালয় যোৰহাট বা অন্যান্য যিবিলাক আমাৰ গৱেষণামূলক কেন্দ্ৰ বা শিক্ষামূলক কেন্দ্ৰ আছে সেইবিলাকৰ লগত যোগাযোগ কৰিব পাৰিব আৰু ইয়াৰ জৰিয়তে বিভিন্ন ক্ষেত্ৰত ৰেচম শিল্পই নহয় কৃষি ক্ষেত্ৰতো অন্যান্য যিবিলাক আছে পশুপালনৰ ক্ষেত্ৰতো মীন পালনৰ ক্ষেত্ৰতো বিভিন্ন ক্ষেত্ৰত যোগাযোগ কৰিব পাৰিব আৰু সেই অনুপাতে তেখেতসকলৰ স্বাৱলম্বিতাৰ যি দিশ সেই স্বাৱলম্বিতাৰ দিশটো উন্নতিৰ দিশত তেখেতসকল আগবাঢ়ি যাব।